আজি অসমৰ এটা জ্বলন্ত যোৱা 3 দিন 4 দিনৰ পৰা যি জ্বলন্ত সমস্যাৰ সৃষ্টি হৈছে বিভিন্ন জিলাৰ পৰা বিভিন্ন অঞ্চলৰ পৰা বিদেশী ধৰাৰ নামত বিদেশী বহিষ্কৰণৰ নামত যি অন্যায়ভাৱে ভাৰতীয় নাগৰিকক এৰেষ্ট কৰি অনা হৈছে তেখেতৰ সোধা হৈছে কাগজ পাতি আছে নে নাই এনআৰসিৰ কপি আছে নে নাই ভোটাৰ আই কাৰ্ড কপি আছে নে নাই যদি লগত পোৱা নাই লগে লগে এৰেষ্ট কৰিছে আৰু আমি দেখিছোঁ লক্ষ্য কৰিছোঁ যে যিসকল মানুহৰ কাগজ পাতি আছে কিছুমানৰ কাগজ পাতি নাই কিছুমানৰ কেছ হাৰিছে এমটিত কেছ হাৰিছে হাইকোৰ্ট কৰিব পৰা অৱস্থাত নাই ডিটেনশ্যন কেম্পত যিবিলাক আছিল সকলোকে একেলগে লৈ কিছুমানৰ কেছ চলি আছে কিছুমানৰ কেছ পেণ্ডিং আছে সকলোকে একেলগে লৈ যে ভাৰতৰ পৰা বহিষ্কৰণ কৰা যিটো প্ৰক্ৰিয়া লৈছে আপোনালোকে নিশ্চয় অনুধাৱন কৰিছে মোৰ সমষ্টি মানকাছৰ সমষ্টিৰ আমাৰ বগৰীবাৰী বৰ্ডাৰ দি যোৱাকালি যি 14জন মানুহক তাত প্ৰেৰণ কৰিলে আৰু কোন কোন বৰ্ডাৰ দি কাক কাক কৰিছে আমি নাজানো গোটেইখিনিত আমাৰ দৃষ্টিগোচৰ হোৱা নাই আৰু এই মানুহখিনিক অমানৱীয়ভাৱে বাংলাদেশৰ ভাৰতবৰ্ষৰ বৰ্ডাৰ পাৰ কৰি ভাৰতবৰ্ষৰ ফেন্সিং পাৰ কৰি নোমেন্স ল্যান্ড ভাৰতবৰ্ষৰ ভূমিতে তেখেতসকল এৰি দিয়া হৈছে পৰিত্যক্ত হিচাপে আৰু তেখেতসকল ভাৰতবৰ্ষৰ ফালে ঘূৰি আনিব দিয়া হোৱা নাই আৰু বাংলাদেশৰ আৰ্মিও তাতে বন্দুক লৈ ৰখিছে সিফালেও যাব দিয়া নাই গুলিয়াগুলি হৈছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তাত গুলিয়াগুলি চলি আছিল সেই মানুহখিনি কালিৰ পৰা সেনেকৈ অৱস্থাত আছে সেই মানুহখিনি তেখেতসকলে ঘোষণা কৰিছে যে আমাৰ দেউতা আজু ককাইদেউ মা দেউতা ভাই ভনীয়েক সব ইণ্ডিয়ান আমি কেনেকৈ বাংলাদেশী হ'লোঁ কেনেকৈ বিদেশী হ'লোঁ তেখেতসকল সকলো কাগজ পাতি নথিপত্ৰ থকাৰ পিছতো তেখেতসকলক ডিপৰ্টেশ্যন কৰা হৈছে আমাৰ কথাটো হ'ল এখন সভ্য দেশত এখন সেকুলাৰ ষ্টেটত যদি তেখেতসকলক কোনোবাই বাংলাদেশী হয় ইয়াৰ আগতেও বহুত বাংলাদেশী বিতৰণ কৰিছে বাংলাদেশী একচেপ্ট কৰিছে কিন্তু যিবিলাকে কোনোদিন বাংলাদেশত আত্মীয় স্বজনো নাই নিজৰ মানুহ নাই ঘৰ বাৰী নাই কোনো পৰিচয় বাংলাদেশত নাই সকলো পৰিচয় ইণ্ডিয়াত আছে তেখেতসকলক যিটো বাংলাদেশত পঠোৱাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো হোৱাৰ আগতে এটা এক্সট্ৰাডিশ্যন বাংলাদেশত থাকিব লাগিছিল বাংলাদেশৰ পৰৰাষ্ট্ৰ মন্ত্ৰীৰ বা বিভাগৰ লগত কথা পাতি তেখেতসকল যদি বাংলাদেশৰ হয় বাংলাদেশত দি দিয়ক আৰু যদি বাংলাদেশত নহয় সেইখিনি বিষয়ক লৈ মানৱীয় দৃষ্টি ইণ্ডিয়া চৰকাৰে কি কৰিব লাগে তাৰ ব্যৱস্থা কৰিব লাগে এই সকলো বিষয়ৰ ওপৰত আলোচনা কৰি ভাৰতীয় নাগৰিকবিলাক হাৰাশাস্তি আৰু ভয়ৰ মাজত ৰখাৰ যিটো কৌশল বিশেষকৈ এটা জনগোষ্ঠীক মুছলিম জনগোষ্ঠীক এটা ভয়ৰ মাজত চাপৰ মাজত ৰাখি তেখেতসকলৰ বিভিন্নভাৱে ভোট আদায় কৰাৰ ৰাজনৈতিক মুনাফা লাভৰ যিটো কৌশল কৰিছে আৰু এটা ত্ৰাসৰ ৰাজনীতি এটা ভয়ৰ ৰাজনীতি সৃষ্টি কৰিব বিচাৰিছে বিজেপি চৰকাৰে যি ধৰণৰ কৌশল তেখেতসকলে লৈছে বিদেশী চিনাক্তকৰণ বহিষ্কৰণৰ যিটো প্ৰক্ৰিয়া লৈছে সেইটো আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই ধিক্কাৰ দিছোঁ অৰিহণা দিছোঁ আৰু ইয়াৰ বিৰুদ্ধে আমাৰ ৰাজ্যৰ মুৰব্বী হিচাপে মাননীয় আমাৰ গভৰ্ণৰ ডাঙৰীয়াক আমি সজাতি দলে সাক্ষাৎ কৰিছোঁ আৰু আমি এই কথাখিনি তেখেতক অৱগত কৰাইছোঁ ইমিডিয়েট মিনিষ্টাৰৰ লগত বহি চৰকাৰৰ লগত বহি কি ব্যৱস্থা ল'ব পৰা যায় আইনগত ব্যৱস্থা কি কৰিব পৰা যায় সেই মানুহখিনিক যদি বাংলাদেশে একচেপ্ট নকৰে তেখেতসকলক কি কৰা হ'ব সেই মানুহখিনিক ইয়াত আমি জব পাৰ্মিট বা ৱৰ্ক পাৰ্মিট দি কাম কৰাৰ অধিকাৰ দিব পাৰোঁ নেকি মানৱীয়তাৰ দৃষ্টি এটা জন্তু মৰিলে এটা যদি বাঘ মৰা হয় এটা যদি হাতী মৰা হয় এটা হৰিণ মৰিলে যি ব্যৱস্থা কৰা হয় আৰু মানে মানুহ এনেকৈ উঠাই লৈ কালিৰ পৰা পানীৰ মাজত থিয় হৈছে ধান খেতিৰ আলিত থিয় হৈছে আপোনালোকে দেখা পাইছে এটা অমানৱীয় দৃষ্টি আপোনালোকে চিন্তা কৰক আমাৰ ল'ৰা ছোৱালী আছে আমাৰ ভাই ককাই আছে যদি কোনোবা এনেকুৱা হয় তেখেতক আপোনালোকে কেনেকুৱা লাগিব কেনেকুৱা ভয়ৰ এটা পৰিৱেশ সৃষ্টি কৰিছে এই সকলোখিনি শেষ কৰিবৰ কাৰণে আজি আমি আমাৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াক লগ ধৰিছোঁ যাতে এটা ব্যৱস্থা কৰে আৰু অসম চৰকাৰে বা ভাৰত চৰকাৰে যেহেতু বৈদেশিক এটা বিষয় এইটো ভাৰত চৰকাৰৰ বিষয় আন্তঃৰাষ্ট্ৰীয় বিষয় তেখেতসকলে এইটো আলোচনা কৰি কেনেকৈ এইটো সমাধান কৰিব পাৰি তাৰ এটা ব্যৱস্থা কৰিব লাগে এইটো উত্তেজনাৰ কথা নহয় এটা চিন্তা চৰ্চা কৰি মানৱীয় দৃষ্টি কেনেকৈ সমাধান কৰিব পাৰি তাৰ কাৰণে আমি মহামান্য ৰাজ্যপাল ডাঙৰীয়াক আমি সজাতি দলে আমি মেমৰেণ্ডাম দিলোঁ আৰু তেখেতসকলক সকলো কথা জনাইছোঁ আৰু আমি আমাৰ দলে এতিয়া আমি ইমিডিয়েট আমি চিফ সেক্ৰেটাৰীক লগ কৰিম বুলি আমাৰ সিদ্ধান্ত হৈ গ'ল যে আমি এতিয়া যেহেতু মুখ্যমন্ত্ৰী আমাৰ নাই আমি চিফ সেক্ৰেটাৰী লগ কৰি সকলো কথা বিৱৰি জনাম যিটো সময়ত আপোনালোকে ৰাজভৱনত সোমাইছিল সেই সময়ত হাতত হেংদাং লৈ শৃংখল চলি আহে উজনি অসমত বাংলাদেশী খেলিবলৈ তেওঁ যোৱা বুলি কৈছে আমি অবৈধ বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত বিৰুদ্ধ কৰা বিতৰণটো কেনেকৈ কৰিব লাগে আমেৰিকাৰ পৰা যিখিনি মানুহক ইণ্ডিয়ান দিছে আমি অৰিহণা দিছোঁ যে ইণ্ডিয়ান মানুহবিলাক ইয়াত কেনেকৈ হাত বান্ধি পঠায় সেইবিলাক মানুহ ইণ্ডিয়াৰ হয় ইণ্ডিয়াৰ একচেপ্ট কৰিছে ইয়াৰ আগত যিখিনি 143জন মানুহক আমাৰ ইণ্ডিয়ান চৰকাৰে বাংলাদেশত পঠালে বাংলাদেশে একচেপ্ট কৰিছে
এইবিলাকে বাংলাদেশ চিনিয়ে নাপায়, জীৱনত গৈ পোৱা নাই, সিহঁতৰ ঘৰ বাৰী নাই, সিহঁতে কেনেকৈ একচেপ্ট কৰিব? সেইখিনি মানুহৰ ক্ষেত্ৰত কি সিদ্ধান্ত লোৱা হ'ব? সকলো মানুহে হেংদাং লৈছে, আমি জানো এইটো কিয় হৈছে। আমি কালি কৈছোঁ যে অলৰেডি যোৱাকালি আমি কৈছোঁ ডাইভাৰ্টিং পলিচি। যেতিয়া উজনি অসমত শৃংখলচলীয়া ধমকি শুনিলে, যেতিয়া উজনি অসমত শংকৰজ্যোতি বৰুৱাৰ এৰেষ্ট হ'ল, এই গোটেইখিনি বস্তুক ডাইভাৰ্ট কৰিবৰ কাৰণে ইমিডিয়েট এটা ব্যৱস্থা লৈ মিয়াৰ ওপৰত যদি অত্যাচাৰ কৰা যায়, ভোটৰ কাৰণে সুবিধা হয়, মিয়াৰ ওপৰত যদি অত্যাচাৰ কৰা যায়, ইছ্যু ডাইভাৰ্ট হয়, তাৰ কাৰণে পলিটিক্স চলি আছে, আমি এইটো গম পাওঁ। তো আমাৰ কথাটো হ'ল সেইটো নহয়, সেই বাংলাদেশী যদি হয়, বাংলাদেশক লগত আলোচনা কৰি ভাৰত চৰকাৰে ইমান ডাঙৰ শক্তি বিশ্বগুৰু, তেখেতে আলোচনা কৰি সমস্যাটো সমাধান কৰিব লাগে, তেখেতসকলক গতাই দিব লাগে। আৰু যদি তেখেতসকলে বাংলাদেশী নহয়, বাংলাদেশী যদি তেখেতসকলে একচেপ্ট নকৰে, তেখেতৰ ক্ষেত্ৰত কি কৰিব, এটা সমাধান সূত্ৰ উলিয়াব লাগে, তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। দুটামান পইণ্ট মই শৃংখলচলীয়াৰ ব্যৱহাৰ কৰিছে নেকি? শৃংখলচলীয়া আমি এইটো ইছ্যুত আজি যাব খোজা নাই। শৃংখলচলীয়াৰ নিচিনা এটা চালুকীয়া ল'ৰাৰ কথাটো আমি এটা কৰিব খোজা নাই। শৃংখলচলীয়াক কোনোবাই হিৰো বনাব খুজিছে। আমাৰ কথা আজি আমি অসমৰ ইছ্যুটো গভৰ্ণৰ মহোদয়ক জনাব আহিছোঁ। আমাৰ হাফিজ ৰফিক ছাৰে